নমস্কাৰ সকলোকে আৰ্ণৱৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'তে স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ পিছত ভিডিঅ' বনাব লৈছোঁ আজি ব্লগটো চাই আশা কৰিছোঁ ভাল পাব আৰু আজি 25 ডিচেম্বৰ খ্ৰীষ্টমাছ ডে আৰু সকলোকে মোৰ ফালৰ পৰা খ্ৰীষ্টমাছৰ বহুত শুভেচ্ছা জনালোঁ লগতে ইংৰাজীৰ নতুন বছৰ শুভেচ্ছা জনাইছোঁ আৰু আজি অকমান ওলাই যাম বুলি ভাবিছোঁ তো গৈ লওঁ ক'ত যাওঁ দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে আশা কৰিছোঁ আজি ভিডিঅ'টো চাই ভাল পাব তেন্তে বলক আৰু এতিয়া মই ওলাই লওঁ ওলাই পেলাই ডাইৰেক্ট ক'ত যাওঁ তাত অলপ দেখাম আৰু কিবা তো বলক তেন্তে ৱাও জোন স্কাই ভিতৰত ইমানেই ধুনীয়া নহয় পৰিৱেশটো আৰু চাৰিওফালে পানী মাজত এখন দলং মানে ভিতৰলৈ যাব পৰাকৈ পুখুৰীৰ মাজত মানে এখন ঘৰ নিচিনা বনাই থোৱা আছে আৰু সেইটো কাত বহি ভাল লাগে চাৰিওফালে পানী আৰু মাজত এইটুকুৰা জেগাডোখৰ মই ভিতৰলৈ বুলি সোমাই গ'লো চাৰিৰনটো ইমান ধুনীয়া লাগে নহয় ইয়াৰ মাজত গৈ পেলাই ৱাও পানী আৰু মাজত ইয়াত বহিবলৈ সুবিধা কৰি দিয়া আছে দেখিছেনে সব ফালে একদম ধুনীয়াকৈ পুখুৰীৰ মাজত এটা ঘৰ থাকিলেনো ভাল লাগে একচুৱেলি আমি ভাস্কৰজ্যোতিলৈ গৈছিলোঁ চিনেমা চাবলৈ আধা ঘণ্টা টাইম আমাৰ হাতত আছিলে সেইকাৰণে ভাবিলোঁ জোন স্কাইৰ ভিতৰত অলপ যাওঁ এতিয়া জোন স্কাইৰ ভিতৰলৈ গৈ আছোঁ সব দেখাই আছোঁ চাব ইয়াত ধুনীয়াকৈ একদম খ্ৰীষ্টমাছৰ ইয়াত দেখিছে কি ধুনীয়াকৈ বনাই থৈ দিছে চুইমিং পুল পানী মই আগত যোৱা নাই আকৌ প্ৰথমবাৰ গৈছোঁ আচলতে ইমান ফুৰা নহয় মোৰ এবাৰ প্ৰথম ইয়াত ভিতৰত যদিও বেছি দূৰ নহয় ঘৰৰ পৰা তথাপিও যোৱা হোৱা নাছিলে আহিলোগে বাকি বহুত বেছি ভিডিঅ' কৰিব পৰা নগ'ল অলপহে কৰা হ'ল তাকে আপোনালোকক দেখাইছোঁ আৰু ইমান মানে যোৱা নাছিলোঁ আগতে জোন স্কাই চিনেমা চাবলৈ গ'লোঁ তাত ভিডিঅ' কৰিবলৈ ফটো মাৰোঁতে ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ এতিয়া জোন স্কাইৰ ভিতৰত অকণমান গ'লোঁ তো জোন স্কাইৰ ভিতৰখিনিকে আপোনালোকক দেখাইছোঁ আৰু অলপ টেঙামৰা গুটি আছে ঘৰতে ভাবিলোঁ সেইখিনি জেলি বনাই পেলাওঁ মই প্ৰথম বনাম জেলি গতিকে আপোনালোকক লগতো অলপ শ্বেয়াৰ কৰিম বলক মই জেলিখিনি বনাই লওঁ তাক অলপ আপোনালোকক দেখাম আহি পাই কাপোৰ চেঞ্জ কৰি এতিয়া যাওঁ জেলি বনাবলৈ বলক আপোনালোকক লৈ যাম এইটো কাপৰ জোখৰ মই 2 কাপ ঠাণ্ডা পানী লৈছোঁ যাতে টেঙামৰা গুটিখিনি বইল কৰি লওঁ 15 পৰা 20 মিনিটৰ ভিতৰত আৰু এইখিনি মই লৈ লৈছোঁ এতিয়া বইল কৰিবলৈ 15 পৰা 20 মিনিটেই বইল কৰিম টেঙামৰা গুটিখিনি বইল হৈ গ'ল আৰু এতিয়া মই এখন চাকনিৰ সহায়ত গুটিখিনি চেকি লৈ লম
যাতে যিখিনি জাবৰ থাকে সেইবোৰ নাযায় অকল ৰসটো ওলাই তাকে চেকি ল'ম চেকি লৈছোঁ আৰু এই এক কাপ অলৰেডি ওলাইছে পানীটো মই এইখিনি ইয়াত বাকি লওঁ আৰু অলপ ওলাব কিমানখিনি ওলাই সেইখিনিও মই চেকি লওঁ তাৰপিছত একেলগে দুইখিনি পগাই দিম আপোনালোকে চাই থাকিব শেষলৈকে এতিয়া মোৰ চেকা হৈ গ'ল আৰু 1.5 কাপ এই কাপটোৱে 1.5 কাপ ওলালে আৰু মই ইয়াৰ পৰা চেনিও সম পৰিমাণে দিব লাগিব মই এই কাপতে 1 কাপ দি লৈছোঁ আৰু আধাটো দি দিম চেনি তাৰপিছত উতলাই থাকিম চাই থাকক আৰু ইয়াত যিখিনি এতিয়া মই কৈ দিছোঁ যিখিনি ফেন ওলাই ফেনখিনি অলপ নাইকিয়া কৰি পুৰা ফেনখিনি কাঢ়ি দিব লাগিব ফেনখিনি থাকিলে ইমান এটা ভাল হৈ নাযায় বহুত দিনলৈকে গতিকে ফেনখিনি নাথাকিব লাগে গতিকে উতলি থাকোঁতে ফেনটো কাঢ়ি থাকিব লাগিব যিটো বগা ফেন ওলাই থাকে গোটেই ফেনখিনি কমপ্লিট শেষ উতলি থকা অৱস্থাত যিখিনি বগা ফেন ওলাইছে মই সেইখিনি ফেন কাঢ়ি দিছোঁ অলৰেডি উতলি থাকোঁতে পুৰা ফেনখিনি কাঢ়ি দিব লাগে আৰু মই সেইকাৰণে এখন চামুচৰ সহায়ত গোটেই ফেনখিনি কাঢ়ি লৈছোঁ মোৰ টেঙামৰা জেলিখিনি কমপ্লিট হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিলোঁ অফ কৰি দিয়াৰ পিছত যিখিনি ফেন ওলাই সেই ফেনখিনিও মই কাঢ়ি দিম যাতে জেলিখিনিৰ ওপৰত অলপো ফেন নাথাকে গোটেই একদম চাফা কৰি ফেনখিনি গুচাই দিব লাগিব দেখিছেনে মোৰ জেলিখিনিৰ ওপৰত অলপো ফেন নাই গোটেইখিনি কাঢ়ি কমপ্লিট কৰি দিলোঁ আৰু এতিয়া মোৰ জেলি ৰেডি এটা চিচাৰ বয়াম লৈছোঁ আৰু তাত মই জেলিখিনি গৰমে গৰমে ভৰাই দিছোঁ চামুচখন দি দিছোঁ যাতে বয়ামটো ফাটি নাযায় আৰু ঠাণ্ডা হোৱাৰ পিছত মই জেলিখিনি চেক কৰিম জেলিখিনি কেনেকুৱা আছে সেয়া চাওক মই জেলিখিনি চাইছোঁ ডাঠ হৈ আহিছে আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব